আজি দিনত মোৰ গোৱালপাৰাত দিশাৰ এটা মিটিং আছে, তাৰ পৰা মই ওলাইছোঁ। তাৰপিছত মিডিয়া আমি ফ'ল' আপ কৰি আছোঁ, গগৈ চাবৰ কেনেকুৱা হাল কি আছে, কণ্ডিশ্যন আছে। ভেণ্টিলেটৰত ৰাখিছে, এতিয়া ওপৰলৈ চৰু মেলি ধোৱা কৰিব লাগে। মানুহজনৰ এটা চুক তেখেতৰ লগত জড়িত আছে। ধোৱা কৰিব আমি কথা পাতিছোঁ, বহুত ক্ৰিটিকেল কণ্ডিশ্যনত থকা বুলি আমি গম পাইছোঁ। আৰু মাল্টি অৰ্গানছ ফেল কৰা প্ৰতি আমি ইতিমধ্যে এটা অৱগত হৈছোঁ। গৌৰৱ গগৈ আছিল, আমি তেখেতৰ পৰিয়ালবৰ্গৰ মানুহ আমি দেখা কৰিছোঁ। এই মুহূৰ্তত আমি তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ, যাতে ওপৰালাই তেখেতৰ স্বাস্থ্যৰ উন্নতি ঘটায়। চবৰে দোৱাৰ প্ৰয়োজন আছে। তেখেত অসমৰ তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী, অসমৰ ৰাজনৈতিক পথাৰত তেখেত এজন অত্যন্ত শক্তিশালী ব্যক্তি। আজি তেখেতৰ মৰিয়া অৱস্থা দেখা পাই সঁচাকৈ আমি মৰ্মাহত হৈছোঁ, আমাৰ দল অত্যন্ত মৰ্মাহত হৈছোঁ। তেখেতে গোৱালপাৰাৰ পৰা আহি আছে, অন দ্য ৱে আমি তেখেতৰ শাৰীৰিক অৱস্থা বুজ লৈছোঁ আৰু অৱস্থাটো খুব বেয়া দেখিছোঁ। তথাপি আমি দোৱা কৰিছোঁ ঈশ্বৰৰ পাল্লাৰ ওপৰত, যাতে তেখেতে আশু আৰোগ্য হয়, সোনকালে সুস্থ হৈ উঠে দোৱা কৰিছোঁ। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছিলোঁ, শেহতীয়াকৈ তেওঁ ভালে থকা অৱস্থাত, কুশলে থকা অৱস্থাত আপোনাৰ লগত শেহতীয়াকৈ কি কথা পাতিছিলে তেনেকুৱা? মই লাষ্ট টাইম তেখেতক দেখাৰ কাৰণে আহিছোঁ, এটি ছেইম প্ৰডাক্ট ছেইম কোৱাৰ্টাৰত আছে। কৈছোঁ মই ভাল হৈ আছোঁ, ভাল হৈ কথা পাতিছোঁ ভাল লগত। আমি কেতিয়া আহিলা, ক'ৰ পৰা আহিছে, এতিয়া চব ঠিক আছে, ফেমিলি কেনেকুৱা আছে, চব কথা পাতিছে। আজি সেই কণ্ডিশ্যন